হাই গাইজ, মোৰ নাম জিন্তু পাংগিং। মই দখুৱাখানাৰ হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰা। বৰ্তমান মই মহাৰাষ্ট্ৰত আছোঁ। তাৰপিছত চৰকাৰ বিষয়ে দুটামান কথা কওঁ। আমাৰ সৰ্বানন্দ ডাঙৰীয়া, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। এতিয়া কি হৈছে, বাহিৰত থকা ল'ৰাবিলাকক পইচা দিম বুলি ক'লে, যাৰ যাৰ একাউণ্ট আছে সিহঁতক একাউণ্টত ভৰাই দিম বুলি মেছেজ কৰিছে। মিছ কল দিলে মেছেজ আহে, মেছেজত ৰিপ্লাই কৰিবলৈ। যোনে একাউণ্ট নাই, নতুনকৈ আহিছে অসমৰ পৰা, এমাহো হোৱা নাছিলে, ইহঁতক কি কৰা যায় নহ'লে? ইহঁতি অসমৰ ল'ৰা নহয় নেকি নহ'লে? আকৌ গাঁৱত বোলে যাৰ ৰেচন কাৰ্ড আছে সেইটোকে চাউল দিয়া হৈছে, যোনে যাৰ ৰেচন কাৰ্ড নাই তাক চাউল নিদিয়ে। ইহঁতি অসমৰ মানুহ নহয় নেকি? ইহঁতৰ পেট নাই নেকি? তাৰপাছত মেম্বাৰকেইটাক যে চৰকাৰে 1000 টকা দিছে, মেম্বাৰকেইটাক ইহঁতক কমাই পইচা দিছে। কাৰোবাক 500 টকা দিছে, কাৰোবাক 700 টকা দিছে। এই মাদাৰচোত মেম্বাৰ লোকক কৈছোঁ, চৰকাৰ বেয়া নহয়। বৰ্তমান সৰ্বানন্দ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেয়া নহয়। মেম্বাৰ আৰু এইটো কাউন্সিলাৰে এই চব মাদাৰচোত হয়। ইহঁতৰ কাৰণে ৰাইজে পেট এতিয়া ভাত খোৱা নাখায়, এনেকৈ মৰি আছে। চৰকাৰে কিমান পইচা দিছে ইমান দিব লাগে। মই আৰু খটাকাৰ আজি অকণমান খঙতে কৈছোঁ দেই, মেম্বাৰকেইটাকে খং। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ সৰ্বানন্দ সোণোৱালক বেয়া নহয়। গড়ৰ মুৰব্বীজনে জানে গড়খন কেনেকৈ চলাব লাগে, তেনেকৈও অসমৰ ডাঙৰজনে জানে অসমখন কেনেকৈ চলালে অসম চলিব। ইহঁতি মাজৰ পৰা এইকেইটা সৰ্বানন্দক গালি দিয়ে, হিমন্তক গালি দিয়ে, ইহঁতি উল্টা পুল্টা কথা কয় নহয়। এই চব মই ভাল নাপাওঁ। তাৰপিছত মহাৰাষ্ট্ৰত মই আছোঁ বৰ্তমান। চৰকাৰৰ পইচা এটকাও পোৱা নাই। ভাত খাব পাইছোঁ, আমাৰ নিজৰ মানুহ আছে বাহিৰতো, ইহঁতৰ পৰা 1000 500 কিমান পাইছে, এইটো লৈ আমি খাইছোঁ। তাৰপিছত মেম্বাৰকেইটাকৰ এটা কৈছোঁ, আমাৰ লখিমপুৰ দকাখানাৰো মেম্বাৰক কৈছোঁ, এতিয়া মই বাহিৰত আছোঁ, কিন্তু পূৰা ডিঙি কাটি দিম। মেম্বাৰ ভালকৈ চৰকাৰ কেনেকৈ দিছে আপোনালোকে তেনেকৈ কৰক, আৰু চৰকাৰক বদনাম নিদিবি। চৰকাৰ ভাল, বিজেপি চৰকাৰ ভাল, বেয়া নহয়। মেম্বাৰ কাউন্সিলৰ এই গাঁৱৰ কুকুৰকেইটাকে বেয়া, কুকুৰকেইটাৰ কাৰণে এনেকৈ হৈছে। আৰু আমি মহাৰাষ্ট্ৰত আছোঁ, আমাৰ একাউণ্ট নাই, আমি নতুনকৈ আহিছোঁ, আমাৰ একাউণ্ট একো নাই। আমাক পইচা দিলে দিবি, নিদিলে নাই। চৰকাৰ আমি ইমানো জবৰদস্তি নকৰোঁ। আৰু গাঁৱত থকা ৰাইজক দিয়া, যাৰ ৰেচন কাৰ্ড আছে এইটো চাউল পাব, যাৰ নাই এইটো চাউল নাপায়। এইটো কথা হয় নেকি বাৰু? বৰ্তমান আপোনালোকে কৈ চাওকচোন, এইটো কথা হয় নেকি? ইহঁতৰ কি পেট নাই নেকি? ইহঁতি অসমৰ মানুহ নহয় নেকি? আমি অসমৰ মানুহ হয়। যাৰ ৰেচন কাৰ্ড আছে তাক চাউল দিয়া হৈছে, যাৰ নাই তাক চাউল নিদিয়ে। আৰু এই যি বোলে অকণমান পইচা পাতি আছে মাষ্টৰবিলাক, চাউল বিলাইছে, আলু চাউল বিলাইছে, আকৌ পেটু মাৰি একদম ফেচবুকত আপলোড কৰিছে। ইহঁতি ভিক্ষাৰী নহয় ভাই, ইহঁতি দুখীয়া হয়। কামত অসমত কুলি থাকিলে ইহঁতি আন কাৰোবাৰ ঘৰত খুজি মাজি নাখায়, ইহঁতি হাজিৰা কৰি খায়। তেনেকৈ নকৰিব আপোনালোকেও। আৰু চৰকাৰক বদনাম নকৰিব, চৰকাৰ ভাল। কিন্তু গাঁৱৰ মেম্বাৰবিলাক একদম মই বেয়া, বৰ খং উঠিছে, মোৰ দিমাগ খাৰাপ হৈ গৈছে মেম্বাৰকেইটাৰ কাৰণে। চাবি এতিয়া মহাৰাষ্ট্ৰত আছোঁ, গড়লৈ গ'লে চাবি মেম্বাৰ ইহঁতক কৈ দিছোঁ, ডাইৰেক্ট কৈ দিছোঁ মই, চৰকাৰক এনেই বদনাম নিদিবি। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক বদনাম নিদিবি। ইহঁতি চব কি দিবলগীয়া আছে ইহঁতি চবেই দিছে। মেম্বাৰে দালাল কৰিছে গাঁৱৰ মেম্বাৰবিলাকে। মোৰ কথা শুনি একচুৱেলি আপোনালোকৰ দুখ লাগিছে চাগে, দুখ লাগিবই লাগিব। এনেকুৱা অসুবিধা টাইমত ৰাইজক সহায় কৰিব নোৱাৰে। তাৰপিছত যিমান চৰকাৰে দিছে এইটো কম কৰিছে। অন্য দিনত কৰা এটা গড় দিলে, এটা গড়ত 1,30,000 টকা হয়। আমাৰ দেউতাই পাইছিলে এটা গড় 1,30,000 টকা, মেম্বাৰে ল'লে 25,000 টকা। 1,15,000 পৰা এটা গড় বনাব পাৰে নেকি বাৰু? মিস্ত্ৰীয়ে লয় 30,000 টকা, 70,000 টকা কোনটো গড় বনাবি? গাঁৱৰ মেম্বাৰে বেয়া, একচুৱেলি মেম্বাৰকেইটাকে বেয়া, চৰকাৰ বেয়া নহয়। মোৰ কথা শুনি ভাল পাওক বেয়া পাওক এইটো মই আপত্তি নকৰোঁ, মই কেয়াৰ নকৰোঁ। হয় চাগে জেলত বৰালে বৰা, মাৰিলে মাৰ, কিন্তু মেম্বাৰ এটা মোক এই ভিডিঅ' চাই মেম্বাৰ এটা কমেণ্ট কৰিব নোৱাৰিব। কোনোবাই মেম্বাৰ কমেণ্ট কৰে নহয়, তাক চাম মই। তাৰপিছত চৰকাৰ ইহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বাহিৰত যিমান ল'ৰা আছে ইহঁতক পইচা দিয়াৰ বাবে। আমাৰ একাউণ্ট নাই, আমাক নালাগে, যাৰ একাউণ্ট আছে তাক দি দিয়া। তাৰপিছত মেম্বাৰসকলক কৈছোঁ, ভালদৰে চৰকাৰ কিমান দিছে আপোনালোকে এনেকৈ কৰা, নহ'লে কথা বেয়া হৈ যাব। ঠিক আছে, অসমবাসী ৰাইজক ইমানতে মই অকণমান কথা ক'লোঁ। মহাৰাষ্ট্ৰত থাকি আমি এতিয়া খাব অকণমান পাইছোঁ, অকণমান পানী খাইছোঁ, অকণমান ভাত খাইছোঁ। তাৰপিছত মোৰ ভিডিঅ'কেইটা ইমানে শ্বেয়াৰ কৰি দিয়ক। আমাৰ অসমত কিমান ডিষ্ট্ৰিক্ট আছে, পূৰা অসমখনতে মেম্বাৰকেইটা অকণমান শুনি তেতিয়া ভাল লাগিব। আৰু যিজনে
মানুহক চাউল দিছে, আলু দিছে, খাবলৈ কিবা দিছে, ইহঁতি ফটো মাৰি ইহঁতি ছ'চিয়েল মিডিয়াত আপলোড নকৰে। এইটোৱে মই ৰাইজক জনাইছোঁ। ধন্যবাদ।